আজি সৰস্বতী পূজা নহয়, মজা কৰি বাইকটো ধুই লওঁ। আজি গৈয়ে প্ৰথমে কলেজৰ আগত এটা খেপ দিবগে লাগিব। এজনীমান যদি পতি গ'ল ঘেণ্টা। ओ झटका जरा सा मैच हुआ एक, ये लाइफ की गाड़ी एक कस के मारा बेक, यही हमारे कल्ले गलती से मिस्टेक बाबा। ঐ ঐ পাগল, এই ৰাতিপুৱা ৰাতিপুৱা কিয় হুলস্থুল কৰি আছ? আৰু আজি ৰাতিপুৱা এই বাইকখন উলিয়াই যে ধুই আছ, ইমান দিনটো ধূলিয়ে পোট খাই এনেকেই পৰি আছিল। আৰে পাপা, তুমিও যে আৰু আজি সৰস্বতী পূজা নহয় নেকি? গতিকে অলপ চাফ চিকুণটো হ'বই লাগিব না। সি সৰস্বতী পূজা কৰিবলৈ যায়। মেট্ৰিকত অসমীয়াত গেপছ নম্বৰলৈ পাছ কৰি হাই ছেকেণ্ডেৰীত 2 বাৰ ফেইল কৰি সি আকৌ সৰস্বতী পূজা কৰিবলৈ যায়। আৰে পাপা, মই সৰস্বতী পূজা কৰিব নাযাওঁ বাবা। তেন্তে কাৰ বাপেৰে মাৰা মূৰটো কৰিবলৈ যাবি? মই সৰস্বতী চাবহে যাম। সৰস্বতী চাবলৈ যাবি? কিবা পাগল ছাগল হলি নেকি? তুমি এইবোৰ নুবুজিবা। আৰু মই তোমাৰ পাৰ্চৰ পৰা টকা 2000 লৈছো। 2000 টকা? কি কৰিবি 2000 টকা? আৰে লাগি যায়, তুমি এইবিলাক বুজি নাপাবা। সিহে চব বুজি পায়, অলগদ্ধ চব এই চব। দেৱী দুৰ্গা পাৰ্বতী কোনো জনী আকৌ সৰস্বতী, মৰিলো নিগমে মৰিলো, এতিয়া কি কৰো হাই। মাদাৰ ইণ্ডিয়া, এইকেইটাচোন 17 Pro Max লেভেলৰ মাল। হেল্ল', মাইনা তুমি জুই, এবাৰ ভাল পাই চাবা নেকি? আমাকোতো এবাৰ ভাল পাই চাব পাৰা। হয় দে, বাটৰ ৰখি ৰখিচোন কেনেকে ছোৱালী জোকাই ফুৰে। বল যাওঁ আমি। মাইনা, মোবাইলৰ স্পেচ খালী আছে, মোবাইল নাম্বাৰটো যদি দি যাব পাৰা। আজিকালি ছোৱালীবিলাকৰ ঘণ্টা বহুত লেভেল বাঢ়িছে। ইমান ধুনীয়া এখন স্পৰ্ট বাইক লৈ ৰখি আছো, একবাৰো ঘণ্টা ঘূৰি নাচালে বে। আৰু এটা 13 Pro Max আহি আছে, এইবাৰ অলপ ট্ৰাই কৰি চাওঁ। মইনা, মোৰ বাইকো খালী আছে, হৃদয়ত জেগাও খালী আছে। বোলো আহা যদি আহিব পাৰা। ঘণ্টা, এইচোন আহি ওচৰ পালেহি, শ্বৰ্টৰ মাৰি দিয়ে নেকি? এইখন আপোনাৰ বাইক নেকি সঁচাকে? হয়, এইখন মোৰে বাইক। মা কচম, ইমান ধুনীয়া লাগিছে বাইকখন। এবাৰ উঠি চাব পাৰিম নেকি? পাৰিবা উঠি চাব, কিয় নোৱাৰিবা। কামটো সিজিলগে দে যেন তেন। আহা উঠা। আচ্ছা ৰমেশ, তুমি এতিয়া কি কৰি আছা? মই বিজনেছ, মোৰ পাপাৰ বিজনেছ আছে নহয়, সেই পাপাৰ বিজনেছতে লাগি আছো আৰু। কি বিজনেছ? বিজনেছ মানে তোমাৰ এই কিবা ইম্পৰ্ট এক্সপৰ্ট, বহুত ডাঙৰ বিজনেছ, টাইমে নাপাওঁ। আজি সৰস্বতী পূজা বুলি ওলাই আহিছো অলপ। মাই গড, বহুত ডাঙৰ বিজনেছ আছেচোন তোমালোকৰ। পিছে তুমি কিমানলৈকে পঢ়িলা? মই যোৱা বছৰ বি এ কমপ্লিট কৰিলো। কি ছাবজেক্টত? বালাৰ এদিনো কি ঘেণ্টা সুধি থাকে ৰে। কিবা মানে এইটো অংক আৰু ইংৰাজী। কি সায়েন্স আৰু আৰ্টছ দুইটা একেলগে? ডাবল ডিগ্ৰী লৈছো। মাই গড, কোন কলেজৰ পৰা লৈছা এইটো ডিগ্ৰী? বালৰ এতিয়া কি বুলি কওঁ বাৰু, মাৰি দিওঁ কিবা এটা। মই কিবা এইটো কিবা এই গুৱাহাটী সন্দিকৈ কলেজ। কি সন্দিকৈ কলেজ? সেইখনচোন কিবা ছোৱালীহে কলেজ। মাদাৰ ইণ্ডিয়া, যা ফচি গলো। হেৰি, এতিয়া ক'ত যাম আমি? নহ'লে ব'লা ৰেষ্টুৰেণ্টতে কিবা এটা খাই লওঁ। ঠিক আছে দিয়া, ব'লা। কোৱা, কি খাবা এতিয়া? দিয়া কিবা এটা অৰ্ডাৰ, তোমাৰ মন পচন্দৰ মতে। আৰে কোৱাচোন, তুমি কোৱা কি খাবা? পিজ্জাকে দিয়া অৰ্ডাৰ। অ'কে, ঠিক আছে। এক্সকিউজ মি। য়েছ, কি লৈ আহিম? এটা পিজ্জা আনিবা আৰু একাপ কফি আনিবা। ঠিক আছে, অলপ বহক, মই লৈ আহি আছো। পিছে ৰমেশ, তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই? গাৰ্লফ্ৰেণ্ড? নাই। তেনেকা তোমাৰ নিচিনা ধুনীয়া ছোৱালী বিচাৰিয়ে পোৱা নাই। কি যে কোৱা। ৰ'বা, মই কফিটো আনি আছো। তুমি পিজ্জা নোখোৱা নেকি? নাই, এইবিলাক পিজ্জা চিজ্জা ইমান মই ভাল নাপাওঁ। তুমি ঘৰত কি খাই আহিছিলা আহোঁতে? ভাত খাই আহিছিলো। বালৰ, ভাত খাই আহিও এটা গোটা পিজ্জা আৰু 5খন পৰঠা মাৰি দিছে, যা। কিবা কৈছা নেকি তুমি? নাই, একো কোৱা নাই। ঠিক আছে তেন্তে, যাওঁ ব'লা। ক'ত যাবা এতিয়া? ঘৰলৈকে যাওঁ ব'লা, মোক ঘৰত নমাই থৈ আহিবা, বহুত ভাগৰো লাগিছে। ঠিক আছে ব'লা। ৰমেশ, এইটোৱে
এই মানে অলপ মালদাৰ মানুহে কেনেবাকে বালৰ পটাই ল'ব পাৰিলে ঘৰ যাই থাকিবলৈ আপত্তি নাই। ৰমেশ কি ভাবি আছা? নাই 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 একো নাই। পিছে এইটো কোন, তোমাৰ ভাইটি নেকি? কি কথা কোৱা, এইটো মোৰ ল'ৰা হয়। কি ল'ৰা মানে? কি ল'ৰা মানে? ল'ৰা মানে মোৰ ল'ৰা আকৌ। মানে তুমি বিয়া হৈছা নেকি মাইনা? মোৰ বিয়া হৈ 12 বছৰ হ'ল। কি বিয়া হৈছা যদি হেন্দু চেন্দু লৈ থাকিব লাগে না। এয়া দেখা নাই মই হেন্দু লৈ আছো। ঐ মই মৰিলো। ফাদাৰ পাওনা 2000 টকাটো শেষ। ৰমেশ কি